নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে খেতিৰ জৰিয়তে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৰঙামাটিৰ উদ্যমী যুৱক ৰেব হাজৰিকাই। দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ এখন গাঁও পুলিকৰয়নী। সেই গাঁৱতেই কৃষি কৰ্মেৰে আত্মনিৰ্ভৰ হৈ নিবনুৱা চাকৰি বিচাৰি হাবাথুৰি খাই ফুৰা যুৱক-যুৱতীসকলৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ৰেব হাজৰিকাই। গাঁঠিৰ ধন ভাঙি অত্যন্ত পৰিশ্ৰম কৰি নিজৰ 3 বিঘা মাটিত জাতিলাও খেতিৰে স্বাৱলম্বী হৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ৰেব হাজৰিকাই আন 10 গৰাকী যুৱক-যুৱতীক অনন্য নিদৰ্শন দাঙি ধৰি চৰকাৰে ঘোষণা কৰা আমাৰ পথাৰ আমাৰ বজাৰ শ্লোগানক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে। এই ৰেব হাজৰিকা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ সাধাৰণ সম্পাদক। চৰকাৰ তথা কৃষি বিভাগৰ পৰা কোনো সহায় সহযোগ লাভ নাই কৰা বুলি জানিবলৈ দিয়ে উদ্যমী যুৱকজনে। জৈৱিক সাৰ প্ৰয়োগ কৰি কৃষি কৰা ৰেব হাজৰিকাৰ দৰে যুৱকসকলক চৰকাৰে শ্ৰমৰ উচিত মৰ্যাদা দিবনে? আমি জনসাধাৰণৰ হৈ ৰাজপথ আন্দোলন কৰিব লাগিব আৰু নিজৰ জীৱিকাৰ কাৰণে আচলতে এনেকৈ কৃষি ফাৰ্ম কৰিব লাগিব, স্পষ্ট কথা। আৰু নৱপ্ৰজন্মক মই ইয়াৰ পৰা তেখেতলোকক মানে আচলতে অনুৰোধ জনাইছোঁ, তেখেতলোকে বহিৰাজ্যত কাম বন নকৰি অসমত আহি নিজৰ ঠাইত কৃষি ফাৰ্ম তেখেতলোকে আৰম্ভ কৰক, কৃষিৰ লগত জড়িত হওক। সদায় তেখেতলোকৰ যি ধৰণে বহিৰাজ্যত গৈ পেলাই পইচা ঘটিছে অসমতে খুব সুন্দৰভাৱে পইচা ঘটিব পাৰিব তেখেতলোকে। সেয়া তেখেতলোকক অনুৰোধ জনাইছোঁ নিজৰ ঠাইলৈ ঘূৰি আহিবৰ বাবে। চাওক, মই বৰ্তমান এইটো দেখিছে 1.5 বিঘা মই জাতিলাও খেতি কৰিছোঁ। 3 বিঘা কৰাৰ কথা আছিলে, মই অকণ অসুবিধাৰ কাৰণে মই 3 বিঘা কৰিব নোৱাৰিলোঁ। এইবছৰ মই 1.5 বিঘা খেতি কৰিছোঁ। আৰু ইয়াত বৰ্তমান মই আজি 20-25টাৰ দিনৰ ভিতৰত মানে মই 15,000 মান টকা মই এতিয়ালৈকে মোৰ ইনকাম হৈছে। আৰু মই 4 মাহ মই আচলতে জাতিলাও কাটিম। সেইকাৰণে মই আজি বৰিং পুতিছোঁ আৰু মই মেচিন লগাই পেলাই ইয়াত পানী দিম ইয়াত, আৰু মই গোবৰ ছটিয়াই পেলাই পানী দিম। তেতিয়া আচলতে এই যি 2 মাহত আচলতে এইখন হান্দালি শেষ হ'ব। সেইকাৰণে মই 4 মাহ চলিবৰ কাৰণে আচলতে মই বৰিং পুতিছোঁ আজি। বিভাগৰ পৰা আচলতে আমাৰ নিচিনা মানুহক তেখেতলোকে নিদিয়ে। সেইকাৰণে মই তেখেতলোকক অনুৰোধ জনাইছোঁ যে পাব লগা কৃষক যি মানে ভিতৰুৱা ঠাই কৃষকে আচলতে আমাৰ ডিপাৰ্টমেণ্টবিলাকত গৈ ঢুকি নাপায়গৈ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ, মই অনুৰোধ জনাইছোঁ আপোনালোকক, সেই দুখীয়া কৃষকক আপোনালোকে অলপ দিবৰ কাৰণে চেষ্টা কৰিব। তেখেতলোকক ক'ব বিচাৰিছোঁ, তেখেতলোকে অকল ৰাজপথত আন্দোলন আৰু তেখেতলোকক জনাব বিচাৰিছোঁ যে চান্দাৰ কথা চিন্তা নকৰি কৃষিৰ কথা চিন্তা কৰি তেখেতলোকে যে এনেকৈ কৃষি ফাৰ্ম বা কৃষিৰ লগত জড়িত হ'বৰ কাৰণে তেখেতলোকক আহ্বান জনাইছোঁ। দেৰগাঁৱৰ পৰা বিকাশ গগৈ ৰিপৰ্ট, আই নিউজ নৰ্থ ইষ্ট।